অন্ত পৰিল বৈষ্ণৱ ধৰ্মী লোকসকলৰ পবিত্ৰ ভাদ মাহ। সমগ্ৰ ভাদ মাহজুৰি মেৰাপানীৰ নামঘৰে অনুষ্ঠিত হৈছিল নাম সমাৰোহ। কালি এক আৱেগিক পৰিৱেশত ভকত বৈষ্ণৱসকলে পৰমংগল নাম প্ৰসংগ সমাপন কৰে। একশৰণ ভাগৱতী সমাজ অসমৰ নাৰায়ণপুৰ গাঁৱৰ কৃপাময় শাখায়ো মাহজুৰি অনুষ্ঠিত কৰা পুৱা প্ৰসংগ আৰু ৰাতি নাম প্ৰসংগ আজি সকলোৱে মিলি সামৰণি মাৰে। ভকতসকলে আজি শেষ অৱস্থাত সকলো উচুপি কান্দি উঠি ইজনে সিজনৰ পৰা বিদায় লৈ হয়। হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে, হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে, প্ৰেম অমৃতৰনদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, বহে ব্ৰহ্মাণ্ড কভেদি, বহে ব্ৰহ্মাণ্ড কভেদি, গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰাই, চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা, চাৰি পুৰুষাৰ্থ তাহাৰ